air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. Hi, hello, namaskar. Welcome back to my YouTube channel keramot Assamese blog. So আজি আপোনালোকক দেখুৱাম R15 আৰু FZS. So আজি আহিছো tamahat নিউ বজাৰত, নতুন বজাৰত আহিছো. So এটা কৰি ডিটেইলছ দিবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো হেকলৈ চাই থাকিব. So স্কিপ নকৰাকৈ হেকলৈ চাই থাকক. বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ. আপোনালোকে ভিডিঅ'টো হেকলৈ চাই থাকক. বলক ভিডিঅ'টো আৰম্ভ। বন্ধুসকল আৰু এটা কথা কৈ দিওঁ আগতেই, মানে যিসকলে R15 বাইক ল'ব লাগে তেওঁলোকে বাইক চাইক ল'ব লাগে, তেওঁলোকে ভিডিঅ'টো হেকলৈ চাই থাকক। আজি দেখুৱাম R15 গাইজ, আৰু আপোনালোকে ভিডিঅ'টো হেকলৈ চাই থাকক। চবলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, এইটো হৈছে sugoti বাইক পইণ্ট, এইটো ইয়ামা কোম্পানী হয়, tamahat নতুন বজাৰ। চ' কণ্টেক্ট নম্বৰটো আপোনালোকে চাওক, কণ্টেক্ট নম্বৰটো লিখা আছে। চ' সকলো ডিটেইলছটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ভিডিঅ'টো চাই পেলাই ডিছক্ৰিপশ্যনত ক্লিক কৰি আপোনালোকে সকলো চেক আউটটো কৰিব পাৰিব। চ' এতিয়া ভিতৰলৈ যাই পেলাই আমি R15 আৰু কিবা কিবি বাইক আছে সকলো ডিটেইলছটো দিবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো হেকলৈ চাই থাকক। চ' বন্ধুসকল R15ৰ ষ্টাৰ্টটো দি দিছোঁ, আপোনালোকে ষ্টাৰ্টটো শুনক। চ' পিছৰ পৰা দেখাই আছোঁ, আপোনালোকে পিছৰ পৰা চাওক, পিছৰ পৰা চাউণ্ডটো শুনক, আপোনালোকে চাওক চাউণ্ডটো শুনক। এইটো হৈছে পিছৰ পৰা লুক, চাওক আপোনালোকে R15ৰ চাউণ্ডটো চাওক গাইজ, পুৰা ধুনীয়া চাউণ্ডটো। তো আমি R15ৰ পৰা আৰম্ভ কৰিছোঁ। এইটো হৈছে R15, আপোনালোকে মিটাৰটো চাওক, এয়া হৈছে মিটাৰ, চাওক আপোনালোকে। আৰু এইটো হৈছে লুক চাইডৰ পৰা, আৰু বেক লুকটো দেখাই আছোঁ, চাওক এইটো হৈছে বেক লুক। আৰু এইটো হৈছে মোবিল, আৰু ইঞ্জিনটো দেখাই আছোঁ, আপোনালোকে ইঞ্জিনটো চাওক, এয়া হৈছে ইঞ্জিন। আৰু R15ৰ লগ'টো চাওক, এইটো হৈছে R15ৰ লগ'। আৰু সন্মুখৰ পৰা লুকটো চাওক, এইটো হৈছে সন্মুখৰ পৰা, আৰু সন্মুখৰ চকাৰ ডিছটো চাওক, এইটো হৈছে R15, চাওক গাইজ, এইটো হৈছে R15। আৰু এইখনৰ প্ৰাইচটো হৈছে 1,60,877 টকা। আপোনালোকে আহি পেলাই লৈ যাব পাৰিব, মই সকলো ডিটেইলছটো দি দিম ডিছক্ৰিপশ্যনত, আপোনালোকে আহক আৰু লৈ যাওক। আৰু এটা আছে, এইটো হৈছে FZX ABS উইথ BS6 হয়, আৰু এইটো নতুন হয়, BS6 হয়। এইখন চাওক, এইটো হৈছে মিটাৰ, চাওক লুকটো চাওক, এইটো বঢ়িয়া কণ্ডিশ্যনত আছে, আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। চাওক এইখনৰ ইঞ্জিনটো দেখাই আছোঁ, এয়া হৈছে ইঞ্জিনটো চাওক আপোনালোকে। আৰু ডিছটো দেখাই আছোঁ, সন্মুখৰ টায়াৰ ডিছ সকলো চাই থাকক। আৰু এইটো হৈছে সন্মুখৰ পৰা লুক, আৰু এইখনৰ প্ৰাইচটো হৈছে 1,30,777 টকা। আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। চ' আৰু নেক্সট আছে ৰেজেটৰ, আৰু এইখনৰ লুকটো চাওক, এইখনৰ সন্মুখৰ মিটাৰটো, এইটো হৈছে মিটাৰ। আৰু বেক চাইডত লুক, আৰু সন্মুখৰ পৰা দেখাই আছোঁ, সন্মুখৰ পৰা চাওক আপোনালোকে, এইটো হৈছে সন্মুখৰ পৰা লুক। চ' লুকটো বহুত বঢ়িয়া লাগে, বাইকখন পূৰা ধুনীয়া হৈ আছে, চাওক ষ্টাইলিছ বাইক হয়। আৰু এইখনৰ ডিছ আছে, ডিছটো চাওক, আৰু এইখনৰ প্ৰাইচটো হৈছে 80,385 টকা। আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। চ' নেক্সট আছে FZS। চ' এইখনৰ লুকটো চাওক, এয়া হৈছে এইটো মিটাৰ, আৰু এইটো হৈছে বেক চাইডৰ পৰা লুক। আৰু স্পেচটো নাই, স্পেচৰ কাৰণে মই ভালকৈ দেখুৱাবলৈ নোৱাৰিম। চ' আপোনালোকে এইখিনি চাই থাকক। চ' এইখনৰ প্ৰাইচটো হৈছে 1,20,677 টকা। আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। আৰু নেক্সট আছে, এইটো হৈছে FZS, এইখনৰ মিটাৰটো চাওক, এয়া হৈছে মিটাৰ। চ' সকলো ডিটেইলছটো দি দিম আপোনালোকে ডিছক্ৰিপশ্যনত, চ' আপোনালোকে চাই পেলাই লৈ যাব পাৰিব। এইটো হৈছে বেক চাইডৰ পৰা লুক, আৰু ইঞ্জিনটো দেখাই আছোঁ, আপোনালোকে ইঞ্জিনটো চাওক,
ডুৱেল ডিস্ক হয়, এইখন BS6 হয়। এইটো হৈছে ইঞ্জিন, পূৰা ধুনীয়া হৈ আছে। আৰু সন্মুখৰ পৰা দেখাই আছোঁ, সন্মুখৰ পৰা চাওক, এয়া হৈছে সন্মুখৰ পৰা, এই হৈছে সন্মুখৰ পৰা। এইখনৰ প্ৰাইচটো হৈছে 1,20,677 টকা। আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। চ' নেক্সট স্কুটিবিলাক আছে, স্কুটিবিলাক মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। আৰু এইটো হৈছে ফেচিনো, এইটো লুকটো চাওক, এইটো হৈছে এয়াৰ মিটাৰ, এইটো হৈছে এয়াৰ মিটাৰ। আৰু ছাইডৰ পৰা লুক চাওক, বেক ছাইডৰ লুকটো কিমান ধুনীয়া লাগি আছে। চ' আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। এইটো হৈছে ফেচিনৰ লগ'। চ' মিটাৰটো দেখাওঁ, আপুনি মিটাৰটো চাওক, এইটো হৈছে মিটাৰ। আৰু এইটো হৈছে সন্মুখৰ পৰা লুক, এইটো হৈছে সন্মুখৰ পৰা লুক, আপোনালোকে চাই থাকক। আৰু এইখনৰ প্ৰাইচটো হৈছে 85,275 টকা, একচুৱেল প্ৰাইচ। আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। আৰু নেক্সট আছে ৰেজেটৰ ডিছ হয়, ডুৱেল ডিস্ক। এইটো হৈছে লুক, এইখনৰ লুকটো চাওক, পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে। চ' এইটো হৈছে চাইডৰ পৰা লুক চাওক আপোনালোকে। আৰু এইখনৰ প্ৰাইচটো হৈছে 84,885 টকা। আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। চ' নেক্সট আৰু এটা আছে, এইটো ৰেজেটৰ হয়, এইখনৰ লগটো দেখাই আছোঁ চাওক। এইটো সন্মুখৰ পৰা লুক, এইটো হৈছে সন্মুখৰ পৰা লুক। আৰু এই হৈছে মিটাৰ, চাওক আপোনালোকে। আৰু এইখনৰ প্ৰাইচটো হৈছে 84,885 টকা। আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। আৰু নেক্সট আছে ফেচিনো এছ, এইটো হৈছে ফেচিনো এছখন দেখাই আছোঁ, আপোনালোকে ফেচিনো এছখন চাওক। এইটো হৈছে বেক চাইডৰ লুক চাওক, বেক চাইডৰ পৰা কিমান ধুনীয়া লাগি আছে স্কুটিখন। আৰু মিটাৰটো দেখাই আছোঁ, এয়া হৈছে মিটাৰ চাওক, এয়া হৈছে মিটাৰ। আৰু সন্মুখৰ পৰা লুকটো চাওক, সন্মুখৰ পৰা লুকটো হৈছে, এয়া হৈছে সন্মুখৰ পৰা লুক। আৰু এইখনৰ প্ৰাইচটো হৈছে 84,885 টকা। আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। চ' সকলো ডিটেইলছটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে আহি পেলাই লৈ যাব পাৰিব। চ' নেক্সট ভিডিঅ' আহি আছে, চ' সকলোৱে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিয়ক। চ' আজি দেখুৱালোঁ R15, আৰু আজি দেখুৱালোঁ R15। আজি এই বাইকখন দেখুৱালোঁ, আপোনালোকে কেনেকুৱা পালে। চ' সকলোৱে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো প্ৰেছ কৰিব। চ' ব্লগ নেক্সট ভিডিঅ'টো আহি আছে। চ' আজিলৈকে মানে ধন্যবাদ, থেংক ইউ গাইজ।